আপুনি এই দীপলিনাৰ ঘৰত এদিন মানে কি চাফা কৰিব যাব, এই যে লেট্ৰিন চাফা কৰি আছে না, চেলাৰী দি দিম 10,000 20,000 কিমান লাগে। যিটো শ্বৰ্ট ফিল্ম আমি বনাই আছোঁ, এই শ্বৰ্ট ফিল্মখনত হিৰ'ইন আছে দীপলিনা ডেকা। চিনি পায় না আপুনি দীপলিনা? দীপলিনাৰ লগত মানুহে কাম কৰিবলৈ সুযোগ নাপায়, আপুনি সুযোগ পালে আপুনি খেল খেলি আছে। শ্বৰ্ট ফিল্ম যদি ৰিলিজ হয় এসপ্তাহৰ ভিতৰত আপুনি চেলিব্ৰিটি হৈ যাব। হেল্ল' গাইজ, আপোনালোক স্বাগতম আজি আৰু এটা নতুন ভিডিঅ' লৈ। মানে বহুত দিন পিছত ভিডিঅ' আহিলে, ঈদো গ'ল, ঈদতো ভিডিঅ' বনাব পৰা নাই, অলপ প্ৰব্লেম আছিল। প্ৰব্লেমৰ কাৰণে মানে এসপ্তাহ ধৰি মানে ভিডিঅ' অহা নাই। আজি মানে ভাবিলোঁ ঘৰতে এটা প্ৰেংক কৰিম। এই যে ইব্ৰাহিম আছে, ইয়াৰে মানে এটা শ্বৰ্ট ফিল্ম বনাই আছে, এটা পুতুল খেলা নামেৰে এটা শ্বৰ্ট ফিল্ম বনাই আছে। মই হৈছোঁ ডাইৰেক্টৰ, বহুত ভাল। কেইদিনমান পিছত আহিব শ্বৰ্ট ফিল্মখন। ইয়াৰে এজন কেণ্ডিডেট আছে, মানে ইয়াৰ লগত কাম কৰি আছে শ্বৰ্ট ফিল্মত। সিয়াক মানে আজি প্ৰেংক কল কৰিম। প্ৰেংক কল কৰি ক'ম যে তোমাক অসমীয়া ফিল্মত কাৰণে বাছনি কৰি লোৱা হৈছে। ইয়াৰ ৰিয়েকশ্যনটো চাম কেনেকুৱা হয়। ইয়াক কল কৰিম, মানে কল কৰি ক'ম। মোৰ নাম্বাৰটো ই জানে, কিন্তু এইটো হৈছে ঘৰৰ মোবাইল দি মানে কল কৰিম। ভইচটো চিনি পায় নেকি? চিনি পালেতো প্ৰেংক চেংক নহ'ব, আৰু যদি চিনি নাপায় তেনেহ'লে ধামাকা প্ৰেংক কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আজিৰ ভিডিঅ' বহুত ভাল হ'ব আৰু বহুত ফানি হ'ব। চাই থাকক ভিডিঅ'। ফোন কৰিলোঁ। হেল্ল', আছাদুলিয়ে কৈছে না? কিবা কয়, মই অসমীয়া ফিল্মৰ ডাইৰেক্টৰ কৈ আছোঁ। মানে আপুনি হাঁচিৰ আড্ডা চেনেলত কাম কৰি আছে নেকি? আপোনাৰ লগত অলপ কথা পাতিব পাৰিম নেকি? কথা পাতিব পাৰিম না অলপ? আপুনি ফ্ৰী আছে না? মানে মই এটা শ্বৰ্ট ফিল্ম বনাই আছোঁ হা। শ্বৰ্ট ফিল্মত আপোনাক মানে কেৰেক্টাৰ এটা দিম। আপুনি মানে মই ফেচবুকত চালোঁ হা, আপোনাৰ ফেচবুকৰ পৰা নাম্বাৰটো লৈছোঁ। আপোনাৰ হাঁচিৰ আড্ডা চেনেলৰ মানে অনাৰটো কোন হয়? হয়, মানে মালিক। মানে আপোনাৰ চেনেলটোতো বৰ্তমান ছাবস্ক্ৰাইব কমেই হৈছে, মানে দেখিলোঁ মই, কিন্তু এক্টিং ভাল হয় আপোনাৰ। মানে মই কৈ আছোঁ, এই যে ডাঙৰ কৰি যে মানে এটা ল'ৰা থাকে, এইজনে আপুনি নহয়? আছাদ আলী না কিবা নাম দেখিলোঁ। মানে তাতে আপোনাৰ এক্টিংটোও বেছি ভাল হয়, আৰু বাকীবিলাকৰ মানে ভাল হয়, নকওঁ যে ভাল নহয়, ভালে হয় এক্টিংবিলাক। হা, আপোনালোকে কি এইটো ফাৰ্ষ্ট চেনেল না আগত কোনোবা চেনেলত কাম কৰিছিল আপুনি? না, আপোনাৰ এক্টিংটো দেখি মই ভাবিলোঁ যে আপুনি আগতে বহুত চেনেলত কাম কৰিছে, কাৰণ আপোনাৰ এক্টিং বহুত ভাল হয়। মানে মই আপোনাৰ চেনেলটো আজি মানে কেইদিনৰ পৰা মানে ভিডিঅ' চালোঁ হা। মই মানে নতুন যিবিলাক কি আছে, প্ৰজন্ম আছে, যিবিলাক মানে নতুন এক্টিং কৰি আছে, মই ইহঁতৰ পৰা বাছি লৈ মানে মোৰ চেনেল আছে 2 লাখ ছাবস্ক্ৰাইবাৰ ইউটিউবত। মই ইহঁতৰ পৰা বাছি লৈ অডিশ্যন পাতি মানে অডিশ্যনত মানে ইহঁতক কম্পিটিশ্যন দিয়াৰ পিছত যদি আপুনি চান্স পাই যায়, মানে এটা শ্বৰ্ট ফিল্ম হৈ আছে, শ্বৰ্ট ফিল্মখনৰ নাম এতিয়াও চিলেক্ট হোৱা নাই, শ্বৰ্ট ফিল্মখনত আপুনি চান্স পাব পাৰে। আপোনাৰ ঘৰটো ক'ত কওকচোন? ভটগাঁও কাশীপাৰাটো চিনি নাপাওঁ। মই কৈছোঁ আজাৰাৰ পৰা, গুৱাহাটী আজাৰাৰ পৰা কৈছোঁ। ডিষ্ট্ৰিক্টখনৰ নাম কি? কোকৰাঝাৰ। আচ্ছা, মানে আপুনি কোনটো কেৰেক্টাৰ বাছি ল'ব? যদি আপোনাক দিওঁ, মেইন হিৰ' লাগিব না আপোনাৰ কোনটো লাগে? মানে ছাইড প্লেয়াৰত দিম না আপোনাক মেইন হিৰ'ত দিম, না ভিলেনত? আৰু আমাৰ চেনেলত যদি আপুনি আহে, আপোনাৰ এইটো চেনেলত আৰু কাম কৰিব নোৱাৰিব কিন্তু। হয়,
না আপোনাক চেলাৰী দিম মই কিমান টকা লাগে আপোনাৰ মোৰ মাহত 2 লাখ 3 লাখ কৈ আহে শৰ্ট ফিল্মৰ পৰা চেলাৰী দি দিম 10,000 20,000 কিমান লাগে ঠিক আছে এইটো মোৰ কথা পাতি ল'ব লাগিব মোৰ ভাইটোক ক'ব লাগিব না আৰু এটা কথা কওঁ আপোনাক আৰু এটা অফাৰ দি আছোঁ হা আপোনাৰ যিটো এক্টিং দেখিলোঁ আপুনি এনেতো ধুনীয়া মানুহ দেখিছোঁ অলপ ধুনীয়া আছে হা তা আপোনাক মেইন হিৰো দিম আপোনাৰ কোনো টেনশ্যন ল'ব নালাগে কিন্তু আপুনি মেইন হিৰো এইবাৰ হিৰোইন মানে যিজন আছে হিৰোইন তা যিটো শৰ্ট ফিল্ম আমি বনাই আছোঁ এই শৰ্ট ফিল্মখনত হিৰোইন আছে দীপলিনা ডেকা চিনি পায় না আপুনি দীপলিনা মই চিনি নাপাওঁ দাদা মই কি কয় কাম কৰি থাকোঁ না এইবিলাক মই মাতা নামাৰোঁ আৰু কি আপুনি দীপলিনাক চিনি নাপায় আচৰিত কথা অসমৰ ক্ৰাছ অসমৰ গোটেই ল'ৰাৰ ক্ৰাছ মই মোবাইলে দেখা নাই মানে এনেই কাম কৰি থাকোঁ না থাকোঁ এইগিলা মোবাইল চবাইল এইগিলা মই নাদেখোঁ আৰু অসমৰ ক্ৰাছ দীপলিনা থাকিব আপুনি দীপলিনাৰ মানে এনেকুৱা এটা ষ্টৰি আছে মানে চেড ষ্টৰি মানে যিজন হিৰো থাকিব হিৰোজনৰ মানে কি থাকিব মই অলপ শ্বৰ্টকৈ কৈ দিওঁ হা ষ্টৰিখন আপোনাৰ যদি পচন্দ হয় আপোনাৰ যদি চইচ হয় না আপুনি কৰিব পাৰে যদি চইচ নহয় আপুনি কোনো কি নাই মানে আমাৰ হিৰো বহুত আছে এইটো কথা আপোনাক যে বাইপোজ কৰিম এইটো নহয় হা হেল্ল' মানে আমাৰ যিটো হিৰো আছে হিৰোটো মানে এনে মানে গাঁৱলীয়ত থাকিব হা গাঁৱলীয়া ল'ৰা আৰু দীপলিনা যিজন আছে দীপলিনা থাকিব মানে চহৰৰ ছোৱালী হা তা আপোনাৰ আপুনি এই দীপলিনাৰ ঘৰত এদিন মানে কি চাফা কৰিব যাব এই যে লেট্ৰিন চাফা কৰি আছে না হেল্ল' নেটৱৰ্ক নাই নেকি আপোনাৰ ওচৰত কথাবিলাক কেনেকুৱা বা আহি আছে অঁ মানে এতিয়া আহি আছে আৱাজবিলাক মানে আপুনি এই যে মানে দুখীয়া ঘৰৰ ল'ৰা না আপুনি তাতে যাব দীপলিনাৰ ঘৰত কাম কৰিব হা তাতে যাই মানে অলপ ভাল পোৱা হ'ব কিন্তু মানে শ্বৰ্টত কৈ আছোঁ ভাল পোৱা হ'ব হোৱাৰ পিছত আপুনি মানে ইহঁতৰ দীপলিনাৰ ঘৰৰ পৰা মানে আপোনাক মানি নল'ব হা তো আপোনাৰ লগতে পলাই যাই বিয়া হ'ব পিছত আৰু আপোনাক কি কৰিব দীপলিনাই আপোনাক এৰি দিব বিয়া হোৱাৰ পিছত আপোনাৰ কাম নাই কাজ নাই পিছত আপুনি কি হ'ব ডাইৰেক্ট আপুনি এটা বিজনেছ কৰিব বিজনেছটো এতিয়া নকওঁ মই মানে আপুনি আপোনাৰ লগত মই দেখা কৰি আছোঁ কেইদিনমান পিছত আপোনাৰ লাগিলে ঘৰত যাম মই এইটো হা মই স্কট লৈ মই ঘৰত যাম মোৰ স্কট আছে মোৰ মানুহ আছে মানুহ লৈ ঘৰত যাম আপোনাৰ এক্টিঙো চাম হা আপুনি ডাইৰেক্ট কি কৰিব যে আপুনি কিবা কয় দীপলিনাই আপোনাক এৰি থৈ যাব বিয়াৰ পিছত কিন্তু আপোনালোকে পলাই বিয়া কৰিলে আপোনাক দীপলিনাৰ ঘৰত মানি নলগে আপুনি পলাই বিয়া কৰিলে কৰাৰ পিছত আপোনাক মানে দীপলিনাই এৰি গুচি যাব তো আপুনি এনেকুৱা এটা বিজনেছমেন হৈ যাব তাৰপিছত দীপলিনাই আকৌ ঘূৰি আহিব চাব কিন্তু আপুনি নাহিব বুজি পাইছে এনেকুৱা এটা ষ্টৰি তা বহুত ভাল হ'ব মই আশা কৰোঁ আপোনালোকে যদি এক্টিং কৰে ভালদৰে এক্টিং কৰে আৰু মই আপোনাৰ এক্টিং চাই মানে মই ফিদা হৈ গৈছোঁ মানে দেখি আছোঁ কেইদিনৰ পৰা বহুত ভাল আপুনি এক্টিং কৰে আপোনাৰ লগত মই মানে বিগ ফেন হৈ গৈছোঁ মই আপোনাৰ তো আপোনাৰ মই এদিন দেখা কৰিব বিচাৰোঁ আপুনি কি দেখা কৰিব বিচাৰে মোৰ লগত আপুনি কি ইণ্টাৰেষ্ট আছে নেকি কৰাৰ কাৰণে আপুনি এতিয়া কি কৰি আছে মানে কিবা কাম জব টপ কৰে নেকি এই কামৰ ফাকত ইমান দুখীয়া আপুনি দুখীয়া ঘৰৰ ল'ৰা না সেইকাৰণেতো কওঁ কেতিয়াও এইটো মাষ্টাৰৰ ল'ৰা কেতিয়াও ডাক্তৰৰ ল'ৰা এইবিলাক এনেকুৱা ভাল এক্টিং কেতিয়াও কৰিব নোৱাৰে আপুনি দুখীয়া ঘৰৰ ল'ৰা দেখি আপুনি এক্টিং কৰিব পাৰে না বেয়া কৈছোঁ বেয়া নাপাব দুখীয়া ক'লোঁ হা দুখীয়া আপুনি ইয়াত বেছি দিন নাথাকে আপোনাক মই এসপ্তাহৰ ভিতৰত আপোনাক যদি চিনেমা ৰিলিজ হৈ যায় না শ্বৰ্ট ফিল্ম যদি ৰিলিজ হয় এসপ্তাহৰ ভিতৰত আপুনি চেলিব্ৰিটি হৈ যাব কাক ক'ব লাগিব তা আপুনি এতিয়াই কল কৰক কল কৰি শুনক শুনাৰ পিছত মোক কল কৰক হা এতিয়াই কৰিব হা মই কিন্তু নহ'লে অন্য বেলেগ হিৰক মই কি কৰি ল'ম এতিয়াই কৰিব কিন্তু গাইজ মানে এতিয়া মই ইয়াক ক'লোঁ না ইয়াৰ পিছত ই কৰিম ক'ব হা
তুই কি কবি জানা তই কবি না এইবিলাক চেনেলত কাম কৰাৰ দৰকাৰ নাই আমি নিজে নিজে হ'ম আমি এইবিলাক বেলেগৰ চেনেলত দেখো কেঁচাল মানে কেঁচাল কৰে নেকি গাইছ এতিয়া ইয়াক কল কৰিব মোবাইলটো ওলাই লোৱা গাইছ কল কৰিছে হা এতিয়া আকৌ কি কয় জোৰে জোৰে কথা কবি হা হেল্প কৰি দিবি हेलो के नाम तो जान ना টেংরি আর যেমন আমার বানাবো আর কি যেমন গরিব করে মানে অবারিত কাম করালো বুঝছো ओ করে করে প্রেমের সাথে প্রেম হইলো চেংড়ি আছে চেংড়ি কারা আমার নাম বলে টেংরিটার কথা রেকর্ডিং আছে শুনলে সব ঠিক হবে আমার কল বলে টেংরি কিছু না বান না আমাকে বাবার বুঝছো ও লসেন কিছু না বান না হবার পায় তুই ফির তো জানোস না 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 ফোন মারিতে শুনেক না আমি আগে ফোন করব তুই বললো না এলাম ফোন করব দে হবো এই বেড়া বানিয়ে কি বানিয়ে 2 মিনিটের মধ্যে আয় দে গাইছ এতিয়া কল কৰি আছো কল কৰি মানে কম এতিয়া মানে যে প্ৰেংক কৰি আছিলো বুলি हेलो और আমার ভাইটি আই আছে আইলে আপনার কমার কি আর 2 মিনিট 2 মিনিট মানে মই এতিয়া মানে হেল্ল' মোৰ এইফালে মানে তাৰ কালে কৰিব লাগে আপুনি আই আছে মারার ঘর থেকে মোর লগত আই আছে মুই এখনো 2 মিনিট মান লাগিব আটা আপুনি অলপ জলদি কৰক না কিয় এনেকুৱা কৰি আছে আপোনাক মই ইমান এটা ডাঙৰ অফাৰ দিলো আপুনি ডিপ্লিনাক চিনি পায় না ডিপ্লিনাৰ লগত মানুহে কাম কৰিবলৈ সুযোগ নাপায় আপুনি সুযোগ পালে আপুনি খেল খেলি আছে ঠিক আছে মই এখন ক্লিয়ার পেটি হলে মই জানাই আছো আপনার गाइस मोर मोटो स्विच ऑफ कर लेती है मना आरो মই কল ইয়ার নো রিসিভ করু তো গাইস মানে আমি অলপ বাহিৰত আহিলো মানে ঘৰত মানুহ আহিছে অলপ সেইকাৰণে বাহিৰত আলো তাই অলপ কৈ দিও নাকি এটা কৈ দিয়া ভাল হ'ব কৈ দিয়ে ভালো বহুত প্ৰেংক কৰিলো ফোন তুলে না নাই এতিয়া यार মনটো এক্সাইটেড হৈ আছে ইটো পুৰা একদম পাগল হৈ গৈছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক হেল্ল' কেনেকুৱা লাগিল চিনেমাখন মই এতিয়া বুদ্ধি কৰি আছো বেলেগের মোবাইল দিয়ে আপনাকে ফোন কৰি আছো হ্যাঁ কলম দুইজনে দুই মোবাইলত ফোন কৰিম দি এটা মানুহ দুই কলত কেনেকৈ কথা কয় আপনার মোবাইলটো সুইচ অফ পালুম মানে মোৰ ভিডিঅ' শ্বুট হৈ আছে না এইটো মোবাইলত সেইকাৰণে মোৰ মোবাইলটো মানে চুইচ অফ তা কেনেকুৱা লাগিল প্ৰেংকটো না ঠিকই আছে কিন্তু মই মূৰ্খ হইলে ইমান মূৰ্খ নহয় না এইটোতো জানো ইব্ৰাহিমে মোক আগতে কৈছে যে ই গম পাব হা মই গম নাপায় ই ইমান সোনকালে মই কলো নাই গম পাব ই চালা তেনেকে কেনেকুৱা লাগিছে ভালে লাগিছে অলপ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া গাইজ আপনার সকলে সাবস্ক্রাইব করে দিব চ্যানেলটো আৰু হা আৰু তোমালোকৰ কাৰণে মই এটা ষ্টৰি লিখি আছো হা তোমালোকক মই ছোৱালীও মেনেজ কৰিছো টেনশ্যন ল'ব নালাগে এটা ভাল পয়সা কিমান লাগে মই দিম না হা এইটোতো ক'লোৱেই মই তোমালোকৰ কাৰণে বহুত মেহনত কৰি আছো ষ্টৰি লিখিছো হা তোমালোকে ষ্টৰি নামো দিছো পুতুল খেলা তে গাইছ ইহঁতৰ মানে এটা শৰ্ট ফিল্ম আহি আছে ভাল এটা শৰ্ট ফিল্ম পুতুল খেলা নামৰ হা বহুত ভাল হ'ব ঠিক আছে ঠিক আছে আহিবা কালি হা ৰাতিপুৱা যেতিয়া সময় পাবা আহিবা ইব্ৰাহিম আমাৰ ঘৰতে আছে মানে বহুত দিন ধৰি মানে প্ৰেংক কৰা নাই আৰু ভিডিঅ' অহা নাই না মোৰ চেনেলত ঘৰতে বহি আছো ভাবিলো এটা প্ৰেংক কৰি দিওঁ নেকি বেয়া চেনা পাবা হা নহয় নহয় কিয় বেয়া পাব লাগে ঠিক আছে গাইছ আজিৰ ভিডিঅ'টো বা কেনেকুৱা লাগিল যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব